হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ মোৰ ঘৰৰ পৰা। হয়, আচলতে মই আছোঁ ঘৰত আৰু আজি মোৰ ককাৰ শ্ৰাদ্ধ, গতিকে ৰাতিপুৱাই দেউতা আমি অলপমান জলপান খাই লৈছোঁ, চিৰা দৈ জলপান। দেউতাই আজি মোক নিজেই জলপান ৰেডি কৰি দিছে। আৰু এয়া খাই উঠি ভকত আহিলে আৰু সকামৰ কাম আৰম্ভ হ'ল। এয়া প্ৰসাদৰ কাৰণে যোগাৰ কৰিছে। সকলো যোগাৰ অলৰেডি হৈ গৈছে, এতিয়া নাম ষ্টাৰ্ট হ'ব। আৰু মা ইফালে ইটো সিটো কাম কৰি একেবাৰে আজৰিয়ে হোৱা নাই। নাম শেষ হ'ল আৰু এতিয়া সকলোৱে প্ৰসাদ আৰু জলপান খাইছে। গতিকে আজি আৰু ভাত পানী দিনত বনোৱা নহয়, আমি ৰাতি সাঁজটোহে খাম। গতিকে দিনত এনেদৰে জলপানী দিয়ে আমি কাম চলালোঁ। আৰু আজি ককাৰ এবছৰীয়া শ্ৰাদ্ধ ভালে ভালে হৈ গ'ল। ককা য'তেই আছে শান্তিত থাকক। এয়া নেক্সট ডে' মৰ্ণিং 8:30 হৈছে আৰু আমি ওলাইছোঁ নাজিৰা অগ্নিনাভ মন্দিৰলৈ। ককাৰ যিহেতু শ্ৰাদ্ধ কালি হৈ গ'ল, গতিকে আমাৰ এবছৰৰ চোৱাটো গ'ল। এতিয়া আমি মন্দিৰলৈ যাব পাৰোঁ। গতিকে মা, ভণ্টি আৰু মই ওলালোঁ মন্দিৰলৈ আৰু দেউতা আজি ঘৰতে আছে। আৰু আপাৰ আছামৰ নেচাৰেল বিউটি চাই চাই আমি আহি পালোঁহি অগ্নিনাভ বাবা মন্দিৰ আৰু তাৰে অলপমান ভিডিঅ' আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আচলতে আনদিনাৰ দৰে আজি মন্দিৰত বেছি ভিৰ নাছিলে। এয়া নিৰ্মালি লোৱাৰ এটা লাইন আছিলে, কিন্তু মণিকোটলৈ গৈ বাবাক দৰ্শন কৰাৰ লাইন তেনেকুৱা নাছিলে। গতিকে আমি খুব ধুনীয়াকৈ প্ৰাৰ্থনা কৰিব পাৰিলোঁ। অকণমানো হুলস্থুল ঠেলা হেঁচা নাই। খুব ধুনীয়াকৈ আজি বাবা দৰ্শন কৰিলোঁ, প্ৰসাদ খালোঁ, পায়স খালোঁ। আচলতে মাহঁত আগতেও এবাৰ আহিছে মন্দিৰলৈ, কিন্তু মই আহিম বুলি অহাই হোৱা নাছিলে। আহিম বুলি ভাবি থাকোঁতে হঠাৎ ককা ঢুকাই যোৱাত আকৌ এবছৰ এটা গেপ পৰিলে। গতিকে আজি মিলালে আৰু সকলো, গতিকে আজি দৰ্শন কৰিলোঁ। আৰু এই ৰাস্তাটো দেখিছেনে, মস্ত ডাঙৰ দুটামান পুখুৰী। আচলতে আমি আমগুৰি হৈ অলপ ভিতৰে আহিলোঁ। মই মেপ ফ'ল' কৰিছিলোঁ, মেপে যোনটো ৰাস্তা অকণমান শ্বৰ্টকাট দেখুৱালে সেইটো ৰাস্তা দিয়ে আহিলোঁ। পিছে ৰাস্তাটো ভালেই আছিলে, কিন্তু মাজে মাজে অলপ বেয়া আৰু 10-15 কিলোমিটাৰমান। এয়া পিছে মই আহি কাৰ ঘৰত সোমালোঁ দেখিছেনে নাই? এতিয়া চাগে তেওঁক চিনি পাইছে। এয়া ৰীণা বৰা, বিশিষ্ট অভিনেত্ৰী, সকলোৱে চিনিয়ে পায়। ৰীণা বাৰ ঘৰত সোমালোহি যোৰহাটত। আৰু ৰীণা বাই আমাৰ কাৰণে বহুত কিবা কিবি বনাইছিলে, লুচি, ভাজি, চেৱৈ এইবিলাক। পিছে মই ভিডিঅ' কৰা নহ'লে, সকলোবোৰ খালোঁ। ৰীণা বাৰ ঘৰত অলপ সময় বহিলোঁ, বহি পেলাই আকৌ ওলালোঁ আমি যাবলৈ। আৰু এয়া আমি যোৰহাটৰ আণ্টিৰ ঘৰত সোমালোঁ। আণ্টি মানে মোৰ ভণ্টি, তাই আণ্টিহঁতৰ ঘৰতে পেইন গেষ্ট হিচাপে আছিলে। গতিকে এতিয়া বাৰু তাই নাথাকে, হ'লেও আমি ভাবিলোঁ যোৰহাট আহিছোঁ যেতিয়া আণ্টিৰ ঘৰটো সোমাই যাওঁ। আৰু আহি থাকোঁতে ৰাস্তাত আমি অলপ পাচলি বজাৰো কৰিলোঁ। বাকী আজি মোৰ ব্লগটো ইমানতে সামৰিছোঁ। চাই কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই।